হেল্ল' গাইজ, সকলোকে নমস্কাৰ জনাই মোৰ ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু আজি আমি যাম ক'ত জানানে? বিহু চাবলৈ। আৰু এয়া বিহু চাবলৈ ওলালোঁ আৰু এতিয়া ফাইনেলি আহি পালোঁ বিহুৰ তলি। বলক তেতিয়াহ'লে দেখাই আছোঁ, বিহু আৰম্ভ হ'ব আৰু এতিয়া। আৰু এয়া কোচ ৰাজবংশী আৰম্ভ হ'লে, যিহেতু আমি কোচ ৰাজবংশী হয়, বঙাইগাঁৱৰ হয়, এইফালে এনেকাই বিহু পাৰ্টি হয়। এয়া দেখাইছোঁ, মই চাউণ্ডটো অফ কৰি দিছোঁ যিহেতু কপিৰাইট লাগিব নহ'লে ভিডিঅ'টো, তাৰ কাৰণে। আৰু এইফালে যে আমাৰ বিহু আৰম্ভ হোৱাৰ আগতে ইমান মানুহৰ ভিৰ চাওকচোন। বিহু এতিয়া আৰম্ভ হ'লগৈ। এয়া জানো ক'ৰ বিহু পাৰ্টি আছিলে, মই ভালকৈ নুশুনিলোঁ ভিডিঅ' কৰি থাকোঁতে। আৰু বিহু চাওঁতে চাওক ৰাতি হৈ গ'ল, তথাপিও শেষ হোৱা নাই। বিহু বহুত আছিলে আৰু আমি যিহেতু বতৰটো বেয়াৰ কাৰণে আমি বিহু আধাতে শেষ কৰি গ'লোঁ। মানে আধাত শেষ হোৱা নাই, আমি গ'লোঁ। ইমান বৰষুণ দিয়াৰ চান্স আছিলে কিন্তু নিদিলে। চাওকচোন ইমান ভিৰ মানুহ, গৰমতো বিহু চোৱাই নাই। কাৰণ যিহেতু আমাৰ অসমৰ বিহু মেইন হয়, তো বিহুৰ আমাৰ কাৰণে এক জাতীয় উৎসৱ। আৰু এইফালে আমি লাষ্ট বিহু শেষ হোৱা নাই যদিও আমি যাবলৈ ওলালোঁ, বৰষুণ দিয়া বতৰ হৈ আছে সেয়েহে। আৰু যোৱাৰ আগতে কিবা লৈ লওঁ খোৱা বস্তু। এয়া লৈ লৈছোঁ, এয়া প্ৰজ্ঞা, কণমণি চবেই, মানে মোৰ ভণ্টি, এয়া হিমাশ্ৰী। আৰু আইচক্ৰীম খাব বোলে, আইচক্ৰীম খাই তাৰপিছত আমি এতিয়া ঘৰত যাওঁ ব'লক। ফাইনেলি ঘৰ আহি পালোঁহি আৰু মই এয়া লৈ আহিছোঁ চুঙা পাপৰ। চাওক চুঙা পাপৰ, মই কিবা কৈ আছিলোঁ, চাউণ্ডটো বন্ধ কৰি দিলোঁ যে। আৰু এতিয়া আমি খামগৈ। এয়া হিমাশ্ৰী চাওক, খালিনে নাই হিমাশ্ৰী? আৰু মোক ভিডিঅ' কৰিব দিয়া নাই, মুখখন ঢাকি ৰাখিছে, ইফালে ঢাকি ৰাখিছে দেখিছা। আৰু আমাৰ মোবাইল চোৱাত ব্যস্ত, খাই দেই পূৰা এয়া ফিনিছ যিখিনি আছে খাই আছে। আৰু আজিলৈ এইখিনিয়ে ভিডিঅ'টো, বাই বাই।